গুড মৰ্নিং সকলোকে বৰ্তমান ৰাতিপুৱা 5:30 বাজিছে ৰাতিপুৱা 5:30তে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ কাৰণ আজি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাবৰ কাৰণে আজি 5:30তে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এয়া ভালকৈ পোহৰ আহাই নাই আৰু বতৰটো ইমান ভাল নহয় বৰষুণ আহো হৈ আছে 5:30 আৰু আন্ধাৰ হৈ আছে বৰ্তমান ৰুমৰ ভিতৰতে আছোঁ বিচনাতে বহি আছোঁ এতিয়া বৰ্তমান আৰু এতিয়া কামখিনি আগে কৰি লওঁ আপোনালোকক সম্পূৰ্ণকৈ দেখাই আছোঁ চাই থাকিব সকলোৱে ইফালে ইয়াৰ ৰাতিপুৱাৰ বাৰিষা বাচনখিনি ধুই আছোঁ ধুই উঠাৰ পাছতে খোচৰ একেলগে ঝাৰু দিম বিছনা পাৰিম আপোনালোকে চাই থাকিব আজি দিনটোৰ ভিডিঅ'টো পুৱাৰ পৰা একেবাৰে ৰাতিলৈকে এতিয়া দিম ঘৰ ঝাৰু দি উঠাৰ পাছতে মই গা পা ধুই আহিম তাৰপিছত আপোনালোকক লগ পাই আছোঁ গোটেইকেইটা ৰুমে ঝাৰু দি লওঁ তাৰপিছত গা পা ধুই আৰু মই আপোনালোকক পুনৰবাৰ দেখাই আছোঁ সকলোকে নমস্কাৰ জনাই নিৰুমণি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ আজি ৰাতিপুৱাৰ ভাগত কি উঠি কিনে কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকক দেখুৱাইছোঁ এতিয়া গা পা ধুই উঠিলোঁ মন্দিৰত চাকি গছ দি কিনে এতিয়া বৰ্তমান বহি আছোঁ মানে এতিয়া চাহ খাম এতিয়া ৰাতিপুৱা 8টা বাজিছে মানে এতিয়া 8টা বাজিছে কিন্তু ল'ৰাটো যেতুকি স্কুলত যাব তাৰ কাৰণে মই ভাতো বনালোঁ তাৰপিছত তাক আৰু ৰেডি কৰিব আছে ৰেডি কৰা নাই আগতে ভিডিঅ'টো আৰম্ভ কৰি ল'লোঁ কাৰণ এটা ইউটিউবাৰ এজনীয়ে অকল ভিডিঅ' বনোৱাত ব্যস্ত নাথাকে বহুতে ভাবে আচলতে বন কাম নাই অকল ভিডিঅ' বনাই সেইটো কথা হ'ব নোৱাৰে কাৰণ ৰাতিপুৱা উঠাৰ পাছত আমি কি কাম কৰোঁ আপোনালোকক দেখিছে আপোনালোকে ভালকৈ ভিডিঅ'বিলাক যদি স্কিপ নকৰাকৈ চাই তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব আৰু এতিয়া বৰ্তমান গা চা ধুই আহিছোঁহে এতিয়া চাহ পানী খাব আছে ইয়াৰ ল'ৰাটোক স্কুলত পঠিয়াই উঠিহে আমি খাম মানে চাহ তাহ খাম তাৰপিছতহে আৰু তাৰপিছত অন্য আৰু কাম আছেই আপোনালোকক আজি মই সম্পূৰ্ণকৈ মানে গধূলিবিলালৈকে ৰাতি শোৱালৈকে কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ কিয়নো অকল ভিডিঅ' বনোৱা মানুহ এজনে অকল ভিডিঅ'ত ব্যস্ত নাথাকে কাৰণ ঘৰত ইমান কাম ছোৱালীক স্কুলত পঠোৱা ঘৰৰ কাম চটল সাৰা বাচন ধোৱা কাপোৰ ধোৱা বিছনা পাৰা বহুতখিনি কাম আছে কিন্তু ইমানখিনি ব্যস্তৰ মাজত আমি সময় উলিয়াই আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ তথাপি আপোনালোকে আমাৰ ভিডিঅ'বিলাক নাচায় আমাৰ বেয়া লাগে কাৰণ আজিকালি ভাল ভিডিঅ' নাচায় বেয়া ভিডিঅ' চোৱা মানুহে বহুত আছে কিন্তু ভাল ভিডিঅ' চোৱা মানুহ হয়তো দুই এটাহে আছে কাৰণ আজিকালি ভাল ভিডিঅ'বিলাক মানুহে চাবলৈ সময় নাই কাৰণ আমি ঘৰুৱা কাম বা কিবা কিবি ৰেচিপি বনোৱা কিবা কাপোৰ বোৱা বা কাপোৰৰ ভিডিঅ' দিওঁ কিন্তু সেইবিলাক ভিডিঅ'ত আমাৰ ভিউজ নাহে ভিউজ নাহিলেও কথা নাই কিন্তু ভিডিঅ' বনাই যেতুকি ভাল পাওঁ ভিডিঅ' সদায় বনাই যাই থাকিম আপোনালোকে যদি ভাল পায় ভিডিঅ'বিলাক চাব আৰু বেয়া পোৱাবিলাকে চাব নালাগে বাৰু সেইটো কথা মই নকওঁ কিন্তু এতিয়া মই কি কৰোঁ কি নকৰোঁ আপোনালোকক আৰু দেখাই আছোঁ আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ চাব সেয়া চাওকচোন সূৰ্যৰ ৰূপতে আজি পুৰা দিছি কি ফাটা ৰ'দ বুলি কয় সেই ফাটা ৰ'দটো পুৰা দিছি আজি এয়া চাওকচোন ইমান মানে আজি ক'ৰ মানুহ ক'ত যাব ক'বা নোৱাৰোঁ দে টেঙাৰ পানী খাই থাকিব লাগিব আজি সেয়া চাওক চাইৰও পিনে মানে ছায়াৰ কোনো এটা সেয়ে দেখা নাপায় এই ফাটা ৰ'দ দিছে আজি চাওক এইয়া দেউতাই আছে পুখুৰীত মাছ মাৰি কিবা মাছ পাই নাজানো পানীগিলাখান একেবাৰে শুহি গৈছে এতিয়াহে মাৰিব আহিছে আৰু ইফালে দেউতাই কলাখাৰৰ মূৰা মানে কলৰ মূৰা এনেকৈ কাটি থৈ দিছে শুকাবৰ কাৰণে এয়া ইফালে হৈছে ভাত কেৰেলা গিলাখান লাগব আৰু চাইনা দিছে দেউতাই কৰা ধৰছি বহুত কৰা ধৰছি কিন্তু পুখুৰী পাৰতে ইমান খেতিৰ জেগা আছে আমাৰ আৰু এয়া ইফালেও লেচৰাবিলাক ফুলবা ধৰছি আৰু লাগব এইফালে সৰু এটা তিয়হ লাগবা ধৰছি আপোনালোকে দেখিছেনে এইয়া ইফালে সৰু তিয়হ এটা লাগছে কেমেৰাত বা দেখা দিছে না যেনে নাজানো কিন্তু লাগবা ধৰছি
আৰু এতিয়া ভাত বনাম মই আজি আপোনালোকক দেখি আছোঁ কি আঞ্জা বনাম বুবুলা আহা আহা কাইজা কৰছা স্কুলত আজি ভালকে লিখি আছিলি না বুবুলা আহ 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 বুবুলাই খেলি আছে আহা 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 চেণ্ডেল নালিবা নালিবা থৈ দিয়া বাজি চেণ্ডেল নালিবা আহা 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 হে বুবু আহা আহা যা তুমি টকা খানা যা সি খাবা দিবাৰ নাই হে চাং 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 নামে নাম গাজি খাবা পাম 4টামান গাজি দিলি ঘৰত গুচি যাম নামে নাম গাজি খাবা পাম এয়া মাছ মাৰলাক দেউতাই এইখিনি যোৱা বছৰ পুখুৰীটো খান্দা গৈছিল সেইকাৰণে মাছবিলাক ডাঙৰ হোৱাই নাই কাৰণ এক বছৰতনো কিমান মাছ ডাঙৰ হ'ব ন তথাপিও এইখিনি ডাঙৰ হৈছে হৈ যাব আমাৰ আজি এসাঁজৰ কাৰণে বনাম তিতা কেৰেলা ভাজা লগতে আলু বিলাহী মাছেদি বনাম দেউতাইতো মাছ মাৰি আছে আপোনালোকে দেখিছেয়ে এয়া আমাৰ বাবুলাক দিছোঁ তিতা কেৰেলাহে দি থৈ দিছোঁ সি লাৰি আছে মই এতিয়া চব্জি কাটিম তিতা কেৰেলাখিনি আগে ভাজি আছোঁ ইফালে দিছোঁ কুকাৰটোত আলু হ'বা হৈ গৈছে কুকাৰত হুইচেল আহিলা আৰু এতিয়া মই তিতা কেৰেলাখিনি ভাজি আছোঁ বইল কৰা আলুখিনি থৈ দিছোঁ ধুনীয়া কৰি এতিয়া মই ভাতকেইটা বনাই লওঁ তাৰপিছত আপোনালোকক আৰু দেখি আছোঁ বাবু আহিব স্কুলৰ পৰা বনা হ'ল এতিয়া মই ধুনু গা ধুৱাই দিম ধুনু গা ধুৱাই তাৰ পাছত ভাত খাম ভাত খাই থকাখিনি নেদেখাওঁ তাৰপিছত আপোনালোকক আৰু ভাটিবেলা লগ পাই আছোঁ দেই অলপমান টোপনি মাৰিলোঁ টোপনি মাৰি উঠলোঁ এতিয়া ঘৰ চোতাল মানে কেনেকুৱা হৈ আছে আপোনালোকক দেখি আছোঁ এইবিলাক সাৰবা লাগে এতিয়া কিয়নো আমাৰ যেতুকি বাঁহ গছৰ তলতে ঘৰ সেইকাৰণে বহুত পাত চাত সৰে আৰু বহুত লেতেৰা হয় চোতালখন নাহালে উপায় নাই সেইকাৰণে এতিয়া মই চোতাল সাৰোঁ আপোনালোকক অলপমান দেখাই দিছোঁ মানে ঘৰো সাৰবা আছে ঘৰখিনিও সাৰি লওঁ এইয়া ভাটিবেলাৰ পৰিৱেশটো চাওকচোন চোতালবিলাকত যাবাৰ পৰি আছে আৰু ধূলা মোৱা হৈছে বহুত দিন বৰষুণ নোহোৱাৰ কাৰণে নেকি ধূলা মোৱা হৈ গৈছে মানে পানী ছিটেহে চোতালখন সাৰবা লগা হৈ যায় পানী চানী ছিটাই লওঁ আৰু ইফালে বাবু আহুন খেলি আছে দুটাই টুকটুকো আছে সেই বলটো পুখুৰীত গেল কি পিছফালে মানে ঘৰৰ কাম চলি আছিল যিহেতু কি একেবাৰে বালা হৈ গৈছে জাগাপত গিলা কাৰণে একেবাৰে ধূলা মোৱা হৈছে আমাৰ এতিয়া গধূলিবেলা হ'ল সোনকালতে আজি টিউশ্যন মাষ্টৰটো আহিছিল এনেই কিন্তু 7টা মানে 8টামান বজাতহে আহে ধৰাছোঁ 6:30 7টামানৰ পৰা মই পঢ়াওঁ 8টামানক লগিন কিন্তু আজি সোনকালতে আহিল কাৰণ নাৰায়ণ পূজা আছে ইহঁতৰ ঘৰৰে সেইকাৰণে ইহঁতে সোনকালতে আহিল টিউশ্যন মাষ্টৰটো এতিয়া মই পঢ়াই আছোঁ এয়া চাওক চাহ তাহ খালোঁ চাহ তাহ খাই উঠি তাক পঢ়াওঁ মানে 9টা 9:30 মানক লগিন এতিয়া পঢ়াম মই যেহেতু কি ময়ে পঢ়াওঁ ইবাৰহে টিউশ্যন দিছোঁ আগে পিছে টিউশ্যন দিয়া নাছিলোঁ আজিৰ ভিডিঅ'টো আপোনালোকক পুৱাৰ পৰাই দেখুৱালোঁ কি কৰিলোঁ কি নকৰিলোঁ মই দিনটোত আজিৰ মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু এটা নেক্সট ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ বাই বাই